নমস্কাৰ। আজি ফাদাৰ্ছ ডে আৰু তাৰ উপলক্ষে মই আজি দেউতা কি হয়, আচলতে দেউতাক কাক কয় সেই বিষয়ে মই ক'বলৈ আহিছোঁ। দেউতা মানে হৈছে সকলো দুখ সমস্যাৰ সমাধান। দেউতা এনে এজন ব্যক্তি যিয়ে নিজৰ দুখ সুখ কষ্ট সকলো পাছত ৰাখি আমাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে বা আমাৰ সমস্যা সমাধান কৰে। আজি সকলোৱে ফেচবুক হোৱাটছআপত ফাদাৰ্ছ ডে ষ্টেটাছ দিছে, তো চাইছোঁ। তো তেতিয়া মোৰ বেয়া লাগিছিল, কাৰণ মোৰ দেউতা নাই। চ' আজি মই অনুভৱ কৰিছোঁ একচুৱেলি দেউতা থাকিলে কি হয় বা কেনেকুৱা হয়, আৰু মই সেইটো সদায় অনুভৱ কৰোঁ, দেউতাৰ অনুভৱ সদায় কৰি আছোঁ। আজি দিনটোত মোৰ এটা কথা ৰাতিপুৱাই মনত পৰিছে। ফাদাৰ্ছ ডে বুলি পাইছিলোঁ, ৰাতি ফেচবুকত দিছে পোষ্ট পাই পিনি মোৰ এটা কথা, ফাদাৰ্ছ ডে আগতে মই ইমান ফিল নকৰোঁ ফাদাৰ্ছ ডে, কিন্তু আজি ফিল কৰিছোঁ, কাৰণ দেউতা মোৰ ওচৰত নাই। নাথাকিলে বস্তুটো বেছি ফিল কৰা হয়, যেতিয়া ওচৰত থাকে ইমান ফিল কৰা নহয়। কথা হ'ল আজি ৰাতিপুৱাই মোৰ এটা কথা মনত পৰিলে, যিটো সময়ত দেউতাৰ কথা মনত পৰিছে, দেউতাৰ কষ্টৰ কথা মনত পৰিছে। তেতিয়া কিন্তু মই একো অনুভৱ কৰিব পৰা নাছিলোঁ। এই কথাটো মানে মোৰ কথা, যিটো কথা মনত পৰিছে, কথাটো হ'ল মোক এটা জিন্সৰ পেনৰ প্ৰয়োজন হৈছিল, ঠিক আছে, আৰু যিটো মোৰ ঘৰত এখন বিয়া আছিল, বিয়া এখন আছিল, ঘৰ মানে পৰিয়ালৰ এখন বিয়া আছিল। তো পেণ্ট এটা দৰকাৰ হৈছিল। পেণ্টটো মোৰ 800-700 মান দি পিনি পেণ্ট এটা কিনিব লাগে, যিটো পেণ্ট কিনা সেই সময়ত মোৰ হাতত পইচা নাছিল। দেউতাক পইচা বিচাৰিছিলোঁ, দেউতাই ক'লে হাতত পইচা নাই। কিন্তু তেতিয়া মই ঘৰত অলপ হুলস্থুল কৰিছোঁ, পেণ্ট এটা লাগে, কিন্তু দেউতাই একো শব্দ নকৰি ঘৰৰ পৰা ওলাই গৈছে। ঘৰৰ পৰা ওলাই আহি মোৰ পোছত 700 টকা এটা দিছে। 700 টকা দিছিলে দেউতাই। দেউতাই মোক 700 টকা দিছে, আৰু মই পইচাটো লৈ ভিতৰত গা ধুই আহি ভিতৰত সোমাইছোঁ। তেতিয়া মায়ে সুধিছে, দেউতা বুলি নকওঁ, ববা বুলি মাত, ববাক সুধিছে কাইলৈ গোট আছে, আজি তাক 700 টকা ক'ৰ পৰা দিলে। তেতিয়া দেউতাই কৈছিলে, মানে বাবাই কৈছে মাক, গোটৰ পইচা যোগাৰ কৰিছোঁ আৰু তাকো পইচাটো দিলোঁ। কেনেকৈ দিলে সুধিছে, ক'ৰ পৰা আনিলে? এই মানুহ এঘৰৰ পৰা কামলৈ, মানুহ ঘৰৰ পৰা কামলৈ, এঘৰ মানুহৰ পৰা কামলৈ পইচা এডভান্স আনিছিল, আৰু মাক কৈছিল যে এইবাৰ সপ্তাহত বেছি বেলেগ আৰু বস্তু কিনিব নোৱাৰে। মানে মায়ে কৈছে দাইল নাই, আলু নাই, কিবা নাই, সপ্তাহটো চলিব নোৱাৰিম। তেতিয়া দেউতাই কৈছে হ'ব বাদ দে, কিবা এটা কৰি চলিব লাগিব, কিবা এটা কৰিব লাগিব, এনেকৈ দি কৈছে। তেতিয়া মোৰ এই কথাটো আজি মনত পৰিছে। যিটো সময়ত পইচা নাছিল, কিন্তু মই উৎপাত কৰিছিলোঁ পইচাটোৰ কাৰণে। সেইটো সময়ত দেউতাই বেলেগৰ পৰা কাম কৰিবলৈ এডভান্স আনি পিনি মোক পেণ্টটো কিনি দিছিলে। আজি সেই কথা মনত পৰিছে। কিন্তু মই পিছত এবাৰো ঘূৰি নাচালিলোঁ ঘৰখনলৈ কাৰণে, কিন্তু পইচা লৈ পেণ্টটো কিনি আনিছোঁ বিয়াত পিন্ধিবৰ কাৰণে। তো আজি সেইটো মনত পৰিছে। দেউতা হ'ল এনেজোপা বটবৃক্ষ, যি ৰ'দত ছাঁ দিয়ে, বৰষুণত ৰ'বলৈ আশ্ৰয় দিয়ে। যেতিয়া দেউতা নাইকিয়া হৈ যাব, মূৰৰ ওপৰত থকা চালিখন নাইকিয়া হৈ যোৱা যেন লাগে, যিটো আজি মই নিজে অনুভৱ কৰিছোঁ। সেয়েহে মই আজি ফাদাৰ্ছ ডেৰ দিনাখন আপোনালোক সকলোলৈ অনুৰোধ জনাইছোঁ, যিসকলৰ ফাদাৰ এতিয়া আছে, তেওঁলোকে কেতিয়াও বৃদ্ধ অৱস্থাত নিজৰ পিতৃক মিছবিহেভ নকৰিব, আৰু তেওঁলোকৰ সুখ, আপোনাক এতিয়া যেনেকৈ সুখ দিছে বা আপোনাৰ সমস্যাবোৰ সমাধান কৰিছে, বৃদ্ধকালত প্লিজ তেওঁ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব। আৰু কি ক'ম, দেউতা আৰু মাৰ ধাৰ কেতিয়াও সুধিব নোৱাৰে বুলি কয়। হয় চাগে আমিও সুধিব নোৱাৰিম, কেতিয়াবা হয়। মোৰো কেতিয়াবা খং উঠিলে মোৰ মাক, এতিয়া মোৰ মা যি আছে, কেতিয়াবা মিছবিহেভ কৰোঁ, কিন্তু সেইটো মোৰ দুখ। কিন্তু সেই দুখটো কেতিয়াও মোক মায়ে ক্ষমা কৰি দিব, কিন্তু ওপৰত থকাজনে কেতিয়াও ক্ষমা নকৰে, সেইটো মই জানো। কিন্তু মই এতিয়া এইটো কথাকে ক'ব বিচাৰিছোঁ যে
আজি ফাদাৰ্ছ ডেৰ দিনাখন আপোনালোকক এটা অনুৰোধ জনাইছোঁ, বৃদ্ধকালত নিজৰ পিতৃ মাতৃক চাওক, প্ৰতিপালন কৰক, তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰক। আপুনি তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ বাটত পেলাই থৈ অহা মানসিকতা কেতিয়াও নিজৰ মগজত নোসোমাব। এই কথাকে কৈছোঁ। ধন্যবাদ। যদি মোৰ কথাখিনি ভাল লাগিলে তেন্তে এটা লাইক মাৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।